ৰমজানৰ প্ৰথম দিনাখনৰ পৰা আয়োজন কৰিলোঁ আৰু সেয়া এতিয়াও কণ্টিনিউৱাছ হৈ আছে আমি প্ৰথমতে 150-200 মানুহৰ কাৰণে আয়োজন কৰিম বুলি ভাবিছিলোঁ ওপৰৰ ওপৰত বিশ্বাস কৰি পেলাই আমি এয়া কৰি গৈ আছোঁ আৰু মানুহে আমাক যথেষ্ট মৰম আৰু সহায় আগবঢ়াইছে ৱাৰ্ডে গৈ পেলাই মানুহবিলাক মাতিছিলোঁ খাবলৈ কিন্তু আজিৰ তাৰিখত প্ৰায় 600 মানুহ পাৰ হৈ আমি 700 মানুহৰ কাৰণে খাদ্য প্ৰস্তুত এতিয়া নিশা প্ৰায় 2 বাজিছে 2:15 মান হৈছে এয়া মই উপস্থিত আছোঁ GMCHৰ সন্মুখত এয়া আপোনালোকে দেখা পাই আছে GMCHৰ নতুন হস্পিটেলখন আৰু এয়া পিছফালে দেখি আছে পুৰণা হস্পিটেলখন আৰু এই ৰাস্তাতে যি ৰেইনড্ৰপ ইনিচিয়েটিভে যিটো কাৰ্যসূচী লৈছে ৰমজান মাহত চেহেৰি বিতৰণৰ এয়া আপোনালোকে দেখা পাই আছে কোনোবা ৰোগী যদি আছে মানে ৰোজা ৰাখিবৰ কাৰণে মানে ৰাতি দোকান পোহাৰ নাই গতিকে এয়া আপোনালোকে দেখা পাই আছে মোৰ বন্ধু ভাত বিতৰণ কৰি আছে ঠিক আছে ধুনীয়া পদক্ষেপ কেনেকুৱা ফিলিংছ কেনেকুৱা বহুত ভাল আমি আজি 20 দিন ধৰি কৰি আছোঁ ইয়াতে কাম তো সকলোৱে আহক সহযোগ কৰক ৰমজান মাহ ৰহমতৰ মাহ চবে সহযোগ কৰক আহিলে ভাল লাগিব থেংক ইউ তাকে এয়া দেখিলে মোৰ বন্ধুৱে হেল্প কৰি আছে ৰেইনড্ৰপছৰ ফালৰ পৰা তেওঁ এজন সক্ৰিয় সদস্য ৰেইনড্ৰপছৰ ইয়াৰ লগতে বাইদেউ আছে আমালৈ মধুৰ কুৰান আসসালামু আলাইকুম ৰমজান আসসালামু আলাইকুম আসসালামু আলাইকুম ৰমজান পোনপ্ৰথমে আপোনালোকৰ যিটো চেনেল আছে ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই ৰাতি 3 বজাত এতিয়া প্ৰায় 3 বাজিব আপোনালোকে এই কাৰ্যসূচীটো চাবলৈ আহিছে বা কাভাৰ কৰিবলৈ আহিছে বিতৰণৰ কথাটো তাৰোপৰি এইবাৰ ৰমজান মাহত আমি কি কৰিলোঁ চেহেৰিৰ ব্যৱস্থাটো কৰিলোঁ কাৰণ বহুত ইছলাম ধৰ্মী লোক আছে যিয়ে ইয়াত তেওঁলোকে ৰোজা ৰাখে কিন্তু চেহেৰিৰ খাদ্যটো নোহোৱাৰ কাৰণে কিছুমানে ৰোজা ৰাখিব নোৱাৰে আৰু কিছুমানে খুব কষ্ট কৰি পানী আৰু লগত বিস্কুট খাই বা ব্ৰেড খাই পেলাই তেওঁলোকে ৰোজা ৰাখিবলগীয়া হয় সেইকাৰণে আমি এই চেহেৰি কাৰ্যসূচীটো ৰমজানৰ প্ৰথম দিনাখনৰ পৰা আয়োজন কৰিলোঁ আৰু সেয়া এতিয়াও কণ্টিনিউৱাছ হৈ আছে আমি প্ৰথমতে 150-200 মানুহৰ কাৰণে আয়োজন কৰিম বুলি ভাবিছিলোঁ ৱাৰ্ডে গৈ পেলাই মানুহবিলাক মাতিছিলোঁ খাবলৈ কিন্তু আজিৰ তাৰিখত প্ৰায় 600 মানুহ পাৰ হৈ আমি 700 মানুহৰ কাৰণে খাদ্য প্ৰস্তুত কৰি আছোঁ আমাক 100 কেজি চাউলৰ এতিয়া প্ৰয়োজন হয় আমাক 35 কেজি মাছৰ প্ৰয়োজন হয় দালি চালি এইবোৰটো আছে এইবোৰ আপোনালোকে দেখিছেই মানুহ শাৰী পাতি দীঘলীয়া শাৰী পাতি খাদ্য সংগ্ৰহ কৰি এতিয়া আমাৰ 3টা বাজিবহি আহি সেই 2টা বজাৰ পৰা মানুহ খাদ্য সংগ্ৰহ কৰি আছে কিমানমান খাদ্য গ'ল এতিয়া 550 মান মানুহ কালেক্ট কৰিছে এতিয়াও আৰু 150 মান মানুহ আমি 100-150 মান মানুহ আহিব বুলি আমি তেনেকৈ ভাবি আছোঁ এটা উদাহৰণ দিব বিচাৰোঁ যোৱাকালি বাইদেউ এগৰাকী আহিছে তেজপুৰৰ পৰা ইয়াত নিজৰ ল'ৰা চিকিৎসা কৰাবলৈ তেওঁ আহি কৈছে যে মই মোবাইলত ভিডিঅ' চাই আছিলোঁ লাইভ চাই আছিলোঁ আৰু আজি মই আহিকে চেহেৰি খাবলৈ আহিছোঁ মানে মানুহে যিটো ধৰক মোৰ আবিদ আজাদ যিটো কিবা আছে আমাৰ টাইম ফেচবুক একাউণ্ট আছে তাৰ পৰা প্ৰতিদিনে লাইভ কৰি আছিলোঁ লাইভ কৰাৰ অৰ্থটো আছিল যে মানুহে যাতে গম পায় যে ইয়াত আমি খানা আমি দি আছোঁ তেনেকৈ মানুহে এই কথাটো গম পাইছে গোটেই সমগ্ৰ অসমত মানুহে আমি জানিবলৈ পাই আছোঁ গম পাই আছে নিউজ চেনেলবোৰ আহিছে আপোনালোক আহিছে মানুহে গম পাইছে এতিয়াও 10 দিন আছে আমি আশা কৰিছোঁ মানুহ আৰু আহক যিসকল ইয়াত আছে ইতিমধ্যে আছে খাবলৈ আহক আৰু কেৱল সেয়াই নহয় মানুহে গম পাই আমাক যথেষ্ট পৰিমাণৰ মৰম আৰু সহায় আগবঢ়াইছে আৰু সেই সহায় আৰু মৰম নাপালে এই কাৰ্যসূচীটো আমাৰ কেতিয়াও সফল নহ'লহেঁতেন আমি আজি 20 দিন হৈ গ'ল 20টা চেহেৰি গুচি গ'ল আমি একদম স্মুথলি সুচাৰুৰূপে আমি এটা সাহস লৈ পেলাই ওপৰৰ ওপৰত বিশ্বাস কৰি পেলাই আমি এয়া কৰি গৈ আছোঁ আৰু মানুহে আমাক যথেষ্ট মৰম আৰু সহায় আগবঢ়াইছে এয়া দেখা পাই আছে চেহেৰি লৈ আছে এতিয়ালৈ মানুহে শেষে হোৱা নাই এয়া আপোনালোকে GMCৰ সন্মুখত ৰেইনড্ৰপছৰ ফালৰ পৰা যিটো সুন্দৰ পদক্ষেপ লোৱা হৈছে এইটো পদক্ষেপৰ আজি সমভাগী হ'ব পাই ময়ো সুখী হৈছোঁ মই যিমানখিনি পাৰোঁ সিমানখিনি সহায় কৰি দিছোঁ কাম কাজত গতিকে আৰু 10টা ৰোজা বাকী আছে এই 10টা ৰোজাটো যাতে এনেকুৱাকৈ আহি হেল্প কৰি দিব পাৰোঁ সেইটোৱে